কোটিপতি হোৱাৰ অফাৰ গ্ৰহণ কৰি যুৱকে হেৰুৱালে ৪৩ লাখ টকা। ৮ ঘণ্টা চাকৰি কৰি পোৱা ধনতকৈ কেইটামান ভিডিঅ' লাইক কৰি লাভ কৰিছিল ৪৩ লাখ টকা। হোৱাটছএপত কোটিপতি হোৱাৰ অফাৰ গ্ৰহণ কৰি যুৱকে হেৰুৱালে ৪৩ লাখ টকা। ভিডিঅ' লাইক কৰি কেইদিনমান বহুখিনি টকা ঘটিলে লোকজনে। ৮ ঘণ্টা চাকৰি কৰি পোৱা ধনতকৈ কেইটামান ভিডিঅ' লাইক কৰি বেছি টকা পোৱাৰ পিছত স্বাভাৱিকতে বাঢ়ি গ'ল লোভ। কি খবৰ? হোৱাটছএপত এনে মেছেজ কেৱল যে মহিলাই পায় তেনে নহয়। এনে মেছেজেৰে আপোনাক প্ৰায় টুকুৰীয়া চাই চাইবাৰ প্ৰবঞ্চকে। গুড মৰ্ণিং, গুড ইভিনিং মেছেজৰ সঁহাৰি পালেই লাখপতি হোৱাৰ অফাৰ দিয়া অপৰাধীয়ে। সেই টুপৰ প্ৰত্যুত্তৰ দিলেই হোৱাটছএপত আগন্তুকে বুজাই দিয়ে টাস্ক। তেনেই সাধাৰণ টাস্ক। হোৱাটছএপত পঠিয়াই দিয়া লিংকত গৈ লাইক কৰিব লাগে কেইটামান ভিডিঅ'ত। প্ৰতিদিনে ভিডিঅ'ত লাইক কৰিলে বেংক একাউণ্টত সোমাব ধন। তাৰ বাবে সামান্য কেইটামান টকাৰে জইন কৰিব লাগে খেলত। অচিনাকি লোকৰ সেই টোপ গিলি খেলত জইন কৰিছিল নবী মুম্বাইৰ কুপাৰ খাইৰানৰ ৩৩ বছৰীয়া এজন লোকে। ভিডিঅ' লাইক কৰি কেইদিনমান বহুখিনি টকা ঘটিলে লোকজনে। ৮ ঘণ্টা চাকৰি কৰি পোৱা ধনতকৈ কেইটামান ভিডিঅ' লাইক কৰি বেছি টকা পোৱাৰ পিছত স্বাভাৱিকতে বাঢ়ি গ'ল লোভ। তাৰ পিছত পৰিয়ালৰ বহুতৰে নামত কেইবাটাও হোৱাটছআপ নম্বৰেৰে খেলত জইন কৰিলে লোকজনে। জইনিং ফিজ হিচাপে বিনিয়োগ কৰিলে ৪৩,৪৫,০০০ টকা। কিন্তু তাৰ পাছতে লোকজনে লিংক নোপোৱা হ'ল হোৱাটছএপত। বাৰম্বাৰ চেষ্টা কৰাৰ পাছত অপৰাধী চক্ৰই ব্লক কৰি দিলে নম্বৰ। তেতিয়াহে সম্বিত ঘূৰাই পালে লোকজনে। লগে লগে নবী মুম্বাইৰ আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী, দাখিল কৰিলে এজাহাৰ। সেই এজাহাৰৰ আধাৰত নবী মুম্বাইৰ চাইবাৰ ক্ৰাইম ডিভিজনে তদন্ত আৰম্ভ কৰিছে যদিও লাভ কৰা নাই সফলতা। গতিকে সাৱধান হওক। অচিনাকি লোকে দিয়া হোৱাটছআপ মেছেজত সঁহাৰি দিয়াৰ পূৰ্বে 10 বাৰ চিন্তা কৰক। নহ'লে পাৰ্ট টাইম কাম কৰি কোটিপতি হোৱাৰ সপোন দেখুৱাই নবী মুম্বাইৰ কুপাৰ খাইৰানৰ ৩৩ বছৰীয়া লোকজনৰ দৰে সৰ্বশ্ৰান্ত কৰিব পাৰে আপোনাকো।